হেল্ল' বন্ধুসকল, মই এই দাইদেউহঁতৰ ঘৰত এতিয়া আহিলোঁ। দাইদেউহঁতৰ ঘৰত আহিলোঁ যেতিয়া সিহঁতৰ ঘৰত কালী মন্দিৰ এটা আছে, সেই মন্দিৰটো আপোনালোকক দেখাই দিওঁ বুলি আহিলোঁ। মই ইয়াত কালী পূজাত মই ইয়ালৈ আহিছিলোঁ ফেক্টৰী গেট নগাদলঙত ঘোষদা ঘৰত আহিছিলোঁ। কালী পূজাত আহিলোঁ। কালী পূজাত মই মন্দিৰটো তুলিবলৈ নাপালোঁ। সিহঁতৰ ঘৰৰ মানে চোতালতে আছে মন্দিৰ এটা, ধুনীয়া কালী মন্দিৰ এটা আছে। এবাৰ মানে ধুনীয়াকৈ ডাঙৰকৈ কালী পূজা পাতিলে, ক'ব মন্দিৰটোৰ বিষয়ে, আৰু মই মন্দিৰটো দেখাই দিছোঁ। এই ঘোষদাহঁতৰ একেবাৰে চোতালতে আছে মন্দিৰটো। এইটো চব মা কালী মা এয়া আমাৰ এই মন্দিৰটো বহুত পুৰণা বোলে। এই মন্দিৰটোৰ বিষয়ে এতিয়া ঘোষদাই ক'ব। ঘোষদা, এই মন্দিৰটো এনেই কিমান চনত নিৰ্মাণ? এতিয়া 25 বছৰ হৈ গ'ল। আমি মানে বছৰি ইয়াতে কালী পূজা কৰি থাকোঁ, আৰু আমাৰ ইয়াতে মানুহ আহি থাকে, আৰু ইয়াতে আমি মানে দুদিনীয়াকৈ পাতোঁ, আৰু বহুত মানুহ আহি থাকে। আৰু পূজা যিদিনা হয় তাৰ পাছদিনা আমি মানে মানুহক খিচিৰি প্ৰসাদ খুৱাই থাকোঁ, আৰু বহুত মানুহ আহে তেনেকৈ। আৰু মানুহে ইয়াতে আমি বহাই মেলি মানুহক প্ৰসাদ খাবলৈ দিওঁ। কিন্তু আজি মোৰ মিছেছ থাকোঁতেতো বহুত মানে মানুহ আহিছিলে, এতিয়াও আহে, কিন্তু এতিয়া মোৰ মিছেছ আজি 4-5 বছৰমান হৈ গ'ল, তেওঁ মানে নাই, কিন্তু হ'লেও মানে মানুহ আহি থাকে। আৰু মিছেছৰ আৰম্ভ কৰা পূজাটো ল'ৰাবিলাকে মানে আমি চবেই মিলি পেলাই এতিয়াও মানে পূজাটো কৰি আছোঁ। টোটেল মানে মন্দিৰটো মানে আপোনালোকে বহুৱা মানে পূজা কৰা 25 বছৰ হৈ গ'ল। 25 বছৰ কৰি আছে। 25 বছৰ হৈ গ'ল। আৰু ইয়াতে আমাৰ এই যিটো পেণ্ডেল বনায়, মানে এই খান বুলি এজন আছে, পেণ্ডেল বনায়। তেওঁ সেই তেতিয়াৰ পৰাই তেওঁই বনাই আছে পেণ্ডেল। এইটো চোৱাৰ পাছত অহা বছৰ চব ৰাইজকে মই ইয়াৰ পৰাই নিমন্ত্ৰণ কৰিছোঁ, যাতে কালী পূজাত মানুহ ইয়াত আহে দেই। নগাদলঙত ঘোষদাৰ ঘৰ কোনটো বুলি ক'লে চবেই জানে। ইয়াত দুটা পূজা, এটা ৰাজহুৱা পূজা হয়, আৰু এইটো পূজা আমাৰ ঘৰতে হয়। পাৰ্চনেল ঘৰুৱা পূজা হয়। ঠিক আছে ন? ঠিক আছে।